হেল্ল' ৰাইজটো, তোমালোকৰ খবৰ ভালনে? মই আজি তোমালোকৰ মাজত ক'বলৈ গৈ আছো হোৱাটছএপত আলবাৰ ষ্টেটাছ দিয়া কেইটামান প্ৰাণীৰ বিষয়ে। তো বেছি বকাবকি বাদ দি বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। হোৱাটছএপত খাৱাৰ এডভাৰেজ মাৰা কিছুমান প্ৰাণীৰ বিষয়ে। পুৱা যদি মেৰী বিস্কুটেৰি চাহ খাই সিটাও এডভাৰেজ মাৰব যে মই আজি মেৰী বিস্কুটেৰি চাহ খাই আছো। ৰাতি যদি চয়াবিন দি ভাত খাই সিটাও এডভাৰেজ মাৰব যে মই চয়াবিন দি ভাত খাই আছো। কি আৰে আমি কি মেৰী বিস্কুট নাখাং? আমি কি চয়াবিন দি ভাত নাখাং? আমিতো ফকিৰ, আমিতো গৰীব, আমিতো ভিক্ষা কৰি খাওঁ। তই চালা নিজকে কি বুলি ভাবা? ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে কব গুড মৰ্ণিং গাইছ, মই চাহ খাই আছো। দুপৰীয়া চয়াবিন দি ভাত খাব আৰু ফটোখন এডিট কৰিব যাতে চয়াবিন বুলি গম পোৱা নাযায়। ৰাতি ভাত খাব তাতো কব হেল্ল' গাইছ, মই ভাত খাই আছো, আপোনালোকে খালেনে? না না ভাই, আমিতো জীৱনত ভাত খাৱাই নাই, আমিতো ফকিৰ। মই যদি ভুলতে এই দেশখনৰ প্ৰধানমন্ত্ৰী হওঁ, প্ৰথম কামটা কৰিম তোমালোকৰ মানুহৰ নিচিনা কাৰণে হোৱাটছএপটা বেন কৰিম। বুজিছা নহয়? হোৱাটছএপ এনেকুৱা এটা বস্তু, বৰ্তমান কাৰ ঘৰত কি চব্জি দি ভাত, ৰাতিপুৱা কোনে কি খাইছে, কোনে কি খাৱা নাই চব কিছু গম পাই। মানে কি ষ্টেটাছ? আগৰ যুগত কাৰোবাৰ ঘৰত যদি চব্জি নাছিল, কাৰোবাৰ ঘৰত গৈ কৈছিল আজি তোমাৰ কিহৰ চব্জি অলপ দিবি নেকি? কিন্তু বৰ্তমান হোৱাটছএপৰ যুগ, ষ্টেটাছৰ যুগ। মানে তোমালোকৰ যদি মাংস খাব মন গৈছে, হোৱাটছএপ ষ্টেটাছটা একবাৰ চেক কৰ। 100% একজন নহয় একজন মাংসৰ বাতি লৈ ফটো দিছে, তাৰ ঘৰত বাতি লৈ যাবি, তাৰ মাংসখিনি আনি খাবি। মানে চিধা বুদ্ধি, কোনো টেনচনে নাই। কুকুৰৰ নেজ যেনেকৈ চিধা নহয়, ইহঁতৰো চৰিত্ৰ কেতিয়াও চিধা নহয়। কি মানে কি কম আৰু মাক হে দোস্ত, ভিডিঅ'টো যদি চাই ভাল পালা তেনেহলে এটা লাইক কৰি দিয়ক আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। হে দোস্ত, পুনৰ লগ পাম আৰু এটা ফানী মিমছ ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছো, বাই।